ইমান সহজ আছিল জানো শিৱ আৰু পাৰ্বতীৰ বিবাহ ইমান সহজতে শিৱই বাৰু পাৰ্বতীক আৰু পাৰ্বতীয়ে বাৰু শিৱক পাইছিল নেকি কেৱল তপস্যা কৰাৰ বাবে বা কেৱল লঘুনে থকাৰ বাবে কেৱল ধ্যান কৰাৰ বাবে পাৰ্বতীয়ে শিৱক নিজৰ স্বামী হিচাপে পাইছিল ইয়াৰ লগত এটা সুন্দৰ কাহিনী জড়িত হৈ আছে এই কাহিনীটোকে আমি আজি আপোনালোকৰ আগত বৰ্ণনা কৰিব বিচাৰিছো নমস্কাৰ মোৰ নাম শ্ৰী দাবু নাৰায়ণ কোঁৱৰ আজি এই মহান দিনটোত এই পবিত্ৰ দিনটোত আহক আমি শিৱ পাৰ্বতীৰ বিবাহ সন্দৰ্ভত অলপ জানিবলৈ চেষ্টা কৰোঁ আমি সকলোৱে জানো যে শিৱ বিবাহ পাশত আবদ্ধ হৈছিল আই সতীৰ সৈতে সতীৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত দক্ষ ৰজাই যিখন যজ্ঞ আয়োজন কৰিছিল সেই দক্ষৰ যজ্ঞলৈ গৈ সতীয়ে নিজৰ দেহ ত্যাগ কৰিছিল আৰু দেহ ত্যাগ কৰাৰ পিছত শিৱ ক্ৰোধান্বিত হৈ পৰিছিল শিৱই সতীৰ শৰীৰ লৈ ঘূৰি ফুৰিছিল সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি ফুৰা সতীৰ দেহ এটা সময়ত বিষ্ণুৱে সুদৰ্শনৰ দ্বাৰা টুকুৰা টুকুৰকৈ কাটিছিল আৰু সেই ঠাই যি ঠাইত সেই টুকুৰাসমূহ পৰিছিল বা সতীৰ অংশ পৰিছিল সেই ঠাইতে একোটা শক্তিপীঠৰ জন্ম হৈছিল আই কামাখ্যাও ঠিক তেনেদৰে জন্ম হোৱা এটা শক্তিপীঠ ইয়াৰ পিছত শিৱ ধ্যানলৈ গুচি গৈছিল শিৱৰ খুব দুখত আছিল শিৱৰ হৃদয় ভাঙিছিল দুখত গুচি গৈছিল তাৰ আগে আগে কিন্তু ৰুদ্ৰাক্ষৰো জন্ম হৈছিল কাৰণ শিৱৰ চকু পানী পৰি অৰ্থাৎ ৰুদ্ৰৰ ৰক্ষ পৰি ৰুদ্ৰাক্ষৰ জন্ম হৈছিল সেই ৰুদ্ৰাক্ষ ডিঙিত পিন্ধি শিৱ ধ্যানত বহিছিল বহু বছৰ ধ্যানত আছিল শিৱ সেইটো সময়তে এটা অসুৰৰ জন্ম হৈছিল অসুৰটোৰ নাম আছিল তাৰকাসুৰ তাৰকাসুৰে জানিছিল যে শিৱক এতিয়া আৰু ধ্যানত থাকিব শিৱই সতীক আৰু পাহৰিব নোৱাৰিব তাৰকাসুৰে সেইটো সময়তে ব্ৰহ্মাক প্ৰাৰ্থনা কৰিলে ইমান দুৰ্ঘোৰ তপস্যা কৰিলে যে ব্ৰহ্মা এটা সময়ত সন্তুষ্ট হ'ল আৰু তাৰকাসুৰৰ সন্মুখত আহি ক'লে যে তোমাক কি আশীৰ্বাদ লাগে কোৱা তেতিয়া তাৰকাসুৰে ক'লে যে মোক পৃথিৱীৰ আটাইতকৈ শক্তিশালী মানুহজন হিচাপে মোক প্ৰতিষ্ঠা কৰা আৰু মোৰ যাতে মৃত্যু কাৰো হাতত নহয় কেৱল শিৱৰ সন্তানৰ হাতত হয় তাকে মোক আশীৰ্বাদ দিয়া তাৰকাসুৰে ভাবিছিল শিৱ আৰু কেতিয়াও বিবাহ পাশত আবদ্ধ নহ'ব আৰু শিৱৰ কেতিয়াও সন্তান নহয় গতিকে তাৰকাসুৰ অমৰ হ'ব বিচাৰিছিল ব্ৰহ্মাই আশীৰ্বাদ দিলে তথাস্থ বুলি ক'লে এতিয়া সমগ্ৰ সৃষ্টিত উলট পালট লাগিল কাৰণ তাৰকাসুৰে কেৱল মৰ্ত্যতেই নহয় স্বৰ্গতো তাণ্ডৱৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলে সকলোৱে গৈ ব্ৰহ্মাৰ ওচৰত ক'লে যে প্ৰভু ব্ৰহ্মা আমাক ৰক্ষা কৰক এই মুহূৰ্তত আপুনি আমাক ৰক্ষা নকৰিলে কোনো উপায় নাই বিষ্ণুৰ ওচৰলৈ গ'ল ক'লে যে আমাক ৰক্ষা কৰক কাৰণ তাৰকাসুৰে এতিয়া যেনেদৰে উৎপাত কৰিবলৈ আৰম্ভ কৰিছে আপুনি শিৱৰ সন্তানৰ কথা কৈছে কিন্তু শিৱটো ধ্যানত আছে গতিকে আপুনি শক্তিক পুনৰ উভতাই আনিব লাগিব আই সতীক পুনৰ উভতাই আনিব লাগিব আই সতীয়ে পুনৰ জন্ম ল'ব লাগিব আৰু শিৱ আৰু শক্তি লগ লাগিলেহে প্ৰকৃতি আৰু যে সৃষ্টি যদি উভতি আহে তেতিয়াহে পুনৰ তাৰকাসুৰৰ নিধন হ'ব আৰু সৃষ্টি পুনৰ বেলেঞ্চ এটা আহিব অৰ্থাৎ পুনৰ সৃষ্টিত সেই সন্তুলন আহিব ব্ৰহ্মাই ক'লে যে তোমালোকে কিছুদিন অপেক্ষা কৰিব লাগিব কাৰণ পৃথিৱীত নতুনকৈ আকৌ শক্তিৰ আগমন ঘটিব এতিয়া মই আপোনালোকক জনাব বিচাৰিছোঁ সতীৰ নতুন ৰূপ পাৰ্বতীৰ বিষয়ে হিম্বা অৰ্থাৎ হিমালয়ৰ ৰজা হিম্বা আৰু তেওঁৰ পত্নী মেনকাৰ গৰ্ভত এদিন পাৰ্বতীৰ জন্ম হ'ল শৈশৱৰ পৰাই পাৰ্বতীয়ে শিৱৰ বিষয়ে শুনিছে শৈশৱৰ পৰাই পাৰ্বতীয়ে ভক্তিভাৱত নিজৰ জীৱন বিলীন কৰি দিব বিচাৰিছে 4 বছৰ বয়সতে শিৱলিংগক তপস্যা কৰিবলৈ আৰম্ভ কৰিছিল পাৰ্বতীয়ে হঠাৎ এদিন নাৰদ মুনিৰ আগমন ঘটিছিল তেওঁলোকৰ মেহেললৈ হিমৰাজৰ মেহেললৈ আৰু নাৰদ মুনিয়ে তেতিয়াই কৈছিল যে এদিন নহয় এদিন এইগৰাকী কন্যা এজন যোগীৰ সৈতে বিবাহ পাশত আবদ্ধ হ'ব আৰু কি ঠিক সেই যোগী যদি শিৱই হয় তেতিয়াৰ পৰাই পাৰ্বতীৰ এটাই মাত্ৰ সপোন আছিল যে তেওঁ শিৱৰ লগত বিবাহ পাশত আবদ্ধ হ'ব সময় আগবাঢ়ি গৈছিল কিন্তু ঘৰৰ মানুহে অৰ্থাৎ বাকীবোৰে অৰ্থাৎ মেনকাই হওক হিমৰাজেই হওক তেওঁলোকে কৈছিল যে কেনেদৰে আমি আমাৰ কন্যাক এজন যোগীলে বিয়া দিম যিয়ে চিতাভস্ম গাত সানে যাৰ ডিঙিত সাপ থাকে যে বাঘৰ ছাল পিন্ধে যে ঘৰত নাথাকে শ্মশানত থাকে তেনে এজনলৈকে আমি আমাৰ কন্যাক কেনেদৰে বিবাহ পাশত আবদ্ধ হ'বলৈ অনুমতি দিম আমাৰ কন্যা মেহেলত ডাঙৰ হৈছে কিন্তু এদিন হঠাৎ পাৰ্বতী আহি তেওঁলোকৰ আগত কয় যে মই অৰণ্যলৈ যাব বিচাৰোঁ আৰু অৰণ্যত গৈ মই তপস্যা কৰিব বিচাৰোঁ পিতৃয়ে আৰু বাধা দিব নোৱাৰিলে পিতৃয়ে নিজৰ কন্যাক অনুমতি দিলে আৰু কন্যা অৰ্থাৎ পাৰ্বতী গৈ তপস্যা কৰাত লাগি পৰিল ইমান দুৰ্ঘোৰ তপস্যাত তেওঁ নামি পৰিল যে সকলো দেৱতাই কেৱল আৰু কেৱল মাত্ৰ শিৱৰ বাবে অপেক্ষা কৰিলে যে শিৱৰ কেতিয়া তপস্যা ভাঙিব আৰু শিৱই কেতিয়া পাৰ্বতীৰ ওচৰলৈ আহিব কিন্তু শিৱ সেই সময়তো সতীৰ বিৰহত তপস্যাত মগ্ন হৈ আছিল সেইটো সময়ত উপায় নাপায় দেৱতাই কামদেৱক অনুৰোধ কৰিলে যে কামদেৱ গৈ শিৱৰ ধ্যান ভংগ কৰিব লাগে কামদেৱে সকলো চেষ্টা কৰিলে কিন্তু শিৱৰ ধ্যান ভংগ কৰিব নোৱাৰিলে অৱশেষত কামদেৱে নিজৰ ধনুৰ বাণ শিৱলে প্ৰত্যক্ষভাৱে মাৰি পঠিয়ালে সেই ধনুৰ বাণ লাগি শিৱৰ ধ্যান ভগ্ন হ'ল ঠিকেই কিন্তু শিৱৰ তৃতীয় চকু মেল খালে বহু হাজাৰ বছৰৰ পিছত যেতিয়া শিৱৰ তৃতীয় চকু মেল খালে তেতিয়া সেই চকুৰ পৰা ওলোৱা সেই অগ্নিত কামদেৱে নিজৰ ৰূপ হেৰুৱাই পেলালে জ্বলি গ'ল কামদেৱ
তেওঁৰ পত্নী ৰতিয়া আহি প্ৰাৰ্থনা কৰিলে, তপস্যা কৰিলে, শিৱ সন্তুষ্ট হ'ল। আমি কওঁৱেই ভোলানাথ পটককৈ সন্তুষ্ট হয়, পটককৈ ৰুষ্ট হয়, পটককৈ সন্তুষ্ট হয়। গতিকে ভোলানাথ সন্তুষ্ট হ'ল, কামদেৱে পুনৰ নিজৰ ৰূপ উভতাই পালে আৰু যি ঠাইত সেই ৰূপ উভতাই পালে সেয়াই হৈছে কামৰূপ। আমি অসমবাসীয়ে গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ ইয়াতে আই সতীৰ জুনি মণ্ডল পৰিছিল আৰু যাৰ বাবে আমাৰ ইয়াতে কামৰূপতে আছে সেই কামাখ্যা আৰু লগতে আমাৰ ঠাইখনৰ নাম হৈছে কামৰূপ। ইয়াৰ পিছত শিৱৰ যিহেতু ধ্যান ভগ্ন হ'ল, সেইটো সময়তে সকলো দেৱতা ব্ৰহ্মা, বিষ্ণু, ইন্দ্ৰ সকলো আহিল আৰু শিৱক ক'লে যে আই সতীয়ে পুনৰ জন্ম লাভ কৰিছে আৰু এইবাৰ পাৰ্বতী হিচাপে জন্ম লাভ কৰিছে, আপুনি তেওঁৰ ধ্যানৰ ওচৰলৈ যাওক। শিৱই প্ৰথমবাৰ কাৰোবাৰ শব্দ এটা অনুভৱ কৰিছে। শিৱ শিৱ বুলি কোৱা কৰোবাৰ পৰা যেন তেওঁ বুকুখনৰ ভিতৰত অনুভৱ কৰিছে। প্ৰেম হয়তো এনেকুৱাই, হাজাৰ বছৰ আগতে হেৰুৱাই পেলোৱা সতী পুনৰ নতুনকৈ আহিছে। শিৱই পৰীক্ষা কৰি চাব বিচাৰিলে। এইবাৰ পাৰ্বতীৰ ওচৰলৈ গ'ল আৰু পাৰ্বতীৰ ওচৰত গৈ শিৱই এজন যোগী হিচাপে নগৈ এজন তপস্যা হিচাপে গ'ল, এজন অন্য ৰূপত গ'ল। গৈ উঠি ক'লে যে তুমি যে তপস্যা কৰি আছা, যিজন ব্যক্তিৰ বাবে তপস্যা কৰিছা মই শুনিবলৈ পাইছোঁ তেওঁ হেনো গাত চিতা ভস্ম সানি ঘূৰি ফুৰে, তেওঁ হেনো শ্মশানত থাকে। তুমি ৰাজমহলত ডাঙৰ হোৱা এজনী ছোৱালী, গতিকে তুমি তেওঁক কেনেদৰে স্বামী হিচাপে গ্ৰহণ কৰিবা? আধা চকু মেলা, আধা চকু মুদা পাৰ্বতীয়ে উত্তৰ দিলে যে গাত চিতা ভস্ম সানে, তাৰমানে কথাটো হৈছে তেওঁ কাম, ক্ৰোধ, লোভ, মোহ সকলো জ্বলাই পেলাইছে। তেওঁই সৃষ্টি, তেওঁই অন্ত আৰু সেইবাবে তেওঁ শ্মশানত থাকে। তেওঁৰ ওচৰত কি নাই? তেওঁ ইচ্ছা কৰিলে কি কৰিব নোৱাৰে। গতিকে সেইজনৰ ওচৰত মই নিজক বিলীন কৰি দিব বিচাৰোঁ। তাৰপিছত আকৌ শিৱই, যিহেতু শিৱই অন্য ৰূপ ধাৰণ কৰি গৈছিলে, সেই ঋষিজনে সোধে যদি তুমি যাক স্বামী হিচাপে ল'ব বিচাৰিছা সেই শিৱই তোমাক পত্নী হিচাপে গ্ৰহণ নকৰে? তেতিয়া পাৰ্বতীয়ে উত্তৰ দিয়ে যে মোক তেওঁ নিজৰ পত্নী হিচাপে গ্ৰহণ কৰিব নালাগে, মই কেৱল তেওঁক অনুভৱ কৰিব বিচাৰোঁ, এবাৰ তেওঁক চুই চাব বিচাৰোঁ, এয়াই মোৰ জীৱনৰ সাৰ্থকতা। লগে লগে শিৱ সন্তুষ্ট হয় আৰু শিৱই নিজৰ প্ৰকৃত ৰূপলৈ আহি কয় যে আজিৰ পৰা মই তোমাক পত্নী হিচাপে গ্ৰহণ কৰিবলৈ সাজু। এতিয়া এই কথা গৈ হিমৰাজৰ ঘৰ পায়। মেনকাই এই কথাটো শুনে আৰু কয় যে মই মোৰ ছোৱালীজনী তপস্যা কৰিলে ঠিকেই, মই কেনেদৰে দিওঁ সেই ব্যক্তিজনৰ ওচৰত যিজন ব্যক্তিয়ে চিতা ভস্ম সানি ঘূৰি ফুৰে? বিয়াৰ সকলোবোৰ যোজা চলি আছে, তাৰ মাজতো বুকুত ভয় লৈ হিমৰাজ ঘূৰি ফুৰিছে। সেইটো সময়তে ব্ৰহ্মা, বিষ্ণু আৰু কুবেৰ আহি তেওঁৰ ওচৰত উপস্থিত হয় আৰু কয় যে হিমৰাজ, কুবেৰে কয় যে মই ধন ঐশ্বৰ্যৰ দেৱতা, তুমি যদি ভাবিছা যে তোমাৰ কন্যা গৈ দুখীয়া হ'ব তেতিয়াহ'লে কওঁ শুনা, যিজনক মই পূজা কৰোঁ তেওঁৰ ওচৰলৈ তুমি তোমাৰ কন্যাক দিছা। তাৰমানে ভাবা পৃথিৱীৰ আটাইতকৈ বেছি ঐশ্বৰ্যশালী মহিলাগৰাকী হ'ব তোমাৰ কন্যা। ইন্দ্ৰই কয় যে মই যাৰ ওচৰত কপোঁ তেওঁৰ ওচৰলৈ আপুনি আপোনাৰ কন্যাক দি আছে। ভাবক আপোনাৰ কন্যা পৃথিৱীৰ আটাইতকৈ শক্তিশালী ব্যক্তিজনৰ ওচৰলৈ দি আছে বা ঈশ্বৰজনৰ ওচৰলৈ দি আছে। ব্ৰহ্মাই কয় যে সেই পূজাত পুৰোহিতৰ দায়িত্ব মই ল'ম। বিষ্ণুৱে কয় যে মই কন্যা দান কৰিম আৰু তেনেদৰে সেই বিবাহৰ দিন ওচৰ চাপি আহে আৰু বিবাহৰ দিনটো সেই দিনটোত আহে আৰু বিবাহৰ দিনটোত দেখিবলৈ পোৱা যায় শিৱক সকলোৱে, আৰ্য অনাৰ্য সকলোৱে পূজা কৰে, দেৱতা অসুৰ সকলোৱে পূজা কৰে। চিতা ভস্ম সানি হাজাৰ হাজাৰ দানৱ অসুৰ সেইদিনা আহি উপস্থিত হয়। সেইদিনাখনে কেৱল দেৱতাসকলেই নহয়, বিশ্বৰ প্ৰতিটো প্ৰান্তৰ পৰা যশ অসুৰ সকলো আহি উপস্থিত হয়। মেনকাই কঁপিবলৈ আৰম্ভ কৰে। তেওঁ কয় যে মই মোৰ কন্যাক বিয়া দিম আৰু চাৰিওফালে মই বিবাহ যাত্ৰীৰ মাজত দেখা পাইছোঁ কেৱল অসুৰ, দানৱ এই সকলো, মই কেনেদৰে মোৰ ছোৱালীজনী দিওঁ? সেইটো সময়তে পাৰ্বতীয়ে কয় যে এবাৰ তুমি চকুহাল মুদা আৰু এবাৰ চকুহাল মেলি চোৱা, এইবাৰ প্ৰেমৰ দৃষ্টিৰে চোৱা। আৰু মেনকাই চকুহাল মুদি এইবাৰ শিৱক প্ৰেমৰ দৃষ্টিৰে চায় আৰু দেখে যে পৃথিৱীৰ আটাইতকৈ সুন্দৰ, ব্ৰহ্মাণ্ডৰ আটাইতকৈ সুন্দৰ জোঁৱাই তেওঁৰ সন্মুখত থিয় হৈ আছে, যাৰ মূৰত জিলিকি আছে চন্দ্ৰ, মূৰৰ পৰা বৈ আছে গংগা, যাৰ ডিঙিত ফুলৰ মালা, ৰুদ্ৰাক্ষসমূহ জিলিকি আছে যেন সোণ ৰূপ মুকুতা। আৰু তাৰপিছত তেওঁলোকৰ বিবাহ কাৰ্য সম্পন্ন হয় আৰু এই বিবাহ কাৰ্য সম্পন্ন যিটো দিনতে হয় সেই দিনটোতেই সকলোৱে কয় যে এই দিনটোতে আমি পূজা অৰ্চনা কৰিলে, কাৰণ এই দিনটোতেই পৃথিৱীৰ সকলোবোৰ গ্ৰহ নক্ষত্ৰ সন্তুষ্ট হৈ থাকে। এই দিনটোতেই পূজা অৰ্চনা কৰিলে শিৱ সন্তুষ্ট হয় বুলি কোৱা হয়। সেইকাৰণে এই দিনটোতে শিৱৰাত্ৰি অনুষ্ঠিত হয়। ইয়াৰ পিছতে পাৰ্বতী আৰু শিৱৰ মাজলৈ কাৰ্তিক আহে আৰু কাৰ্তিকে সেই তাৰকাসুৰক বধ কৰে আৰু এনেদৰে সৃষ্টিত সন্তুলন আহে। আজিৰ দিনটোত এই কাহিনীটো মই আপোনালোকক জনালোঁ। এই কাহিনীটো বহু আগৰ পৰাই প্ৰতিগৰাকী সনাতন হিন্দু ধৰ্মৰ লোকে শুনি আহিছে। আজিৰ দিনটোত আকৌ এবাৰ ক'লোঁ, কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। যদি ভাল লাগিল তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।